caught in the crossfire. Was caught in the वेलकम बेक टू माय यूट्यूब चैनल DK ब्लॉग। तो गाइज मैं आज কোনো ব্লগৰ বিষয়ে জনাব বিচৰা নাই বা আপোনালোকক ক'বলৈ বিচৰা নাই বা ব্লগ বনাব পাৰিছো বা বনাব পৰা নাই সেই বিষয়ে মই আপোনালোকক ক'ব যোৱা নাই। এতিয়া নতুন বৰ্তমান ইউটিউবত এটা আপডেট আহিছে, নিশ্চয় কিছুমানে গম পাইছে বা কিছুমানে গম পোৱা নাই। সেই আপডেটৰ বিষয়ে আপোনালোকক মই ক'বলৈ ওলাইছো বা কম বা জনাম। তো ইউটিউবত এতিয়া এনেকুৱা আপডেট আহিছে যি আপডেটে আমাৰ নিচিনা ক্ৰিয়েটৰ বহুতো সুবিধা দিবও পাৰে বা অসুবিধাও দিব পাৰে, সেই বিষয়ে জনাম। লগতে ইউটিউবৰ এই আপডেটটো ইউটিউবৰ ফালৰ পৰা বহুত ভাল, কিন্তু আমাৰ সাইডৰ পৰা চালে সেই আপডেটটো বহুত বেয়াও হ'ব পাৰে। তাৰ বিষয়ে নিশ্চয় আপোনালোকক মই জনাম। এই আপডেটটো জনোৱাৰ আগতে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ' লাইক কৰিব আৰু কমেণ্ট কৰিব। ইউটিউবৰ প্ৰথম আপডেটটো হৈছে সাবস্ক্ৰাইবাৰ হাইড কৰা। তো ইউটিউবৰ বহুত আগতে এটা আপডেট আহিছিল য'ত আপোনালোকৰ চেনেলত ধৰক 1K সাবস্ক্ৰাইবাৰ থাকিলেও সেই সাবস্ক্ৰাইবাৰ হাইড কৰি কিনা থ'ব পাৰিছিলে। কিন্তু এতিয়া এই আহিছে যোনটো আপডেট, সেই আপডেটে সাবস্ক্ৰাইবাৰ হাইড কৰাৰ লগতে কিছুমান এনেকুৱা ভুৱা একাউণ্ট খোলে যি আপোনাৰ নামত হ'ব পাৰে একাউণ্টটো। তেনেকুৱা একাউণ্টে বহুতো এতিয়া ধৰক ফেক একাউণ্ট খুলি কিনা বহুতো কিবা কিবি অসুবিধা বা তেনেকুৱা অসুবিধাজনক কৰি পেলাইছে। তো সেই অসুবিধাৰ কাৰণে ইউটিউবে এতিয়া হাইড যোনটো কৰা আপডেটটো আছিলে, সেই আপডেটটো 29 জুলাইৰ পৰা এই আপডেটটো আঁতৰাই দিব। তো হয়তো কিছুমান ক্ৰিয়েটৰৰ কাৰণে সেইটো আপডেটটো বহুত ভাল হ'ব পাৰে বা কিছুমান ক্ৰিয়েটৰক বহুত বেয়াও হ'ব পাৰে, কিয়নো কিছুমান ক্ৰিয়েটৰ এনেকুৱা আছে ফেক একাউণ্ট বনাই কৰি তেওঁলোকে বেলেগৰ নামত একাউণ্ট চলাই আছে আৰু সাবস্ক্ৰাইবাৰ হাইড কৰিছে। তো সেইবিলাক ক্ৰিয়েটৰক বহুত অসুবিধা হ'ব। মই আপোনালোকসকলক যেতিয়া মোৰ ইউটিউব চেনেলত গৈ কিনা ডিম্পু বৰুৱা চেনেল বুলি চাৰ্চ কৰিম ইউটিউবত গৈ লৈ, তেতিয়া আপোনালোকে নিশ্চয় দেখিব পাৰিব ইউটিউবত যোনটো ডিম্পু বৰুৱা ইউটিউব চেনেল দুইটা আছে, তাত আপোনালোকে গম পাব যে তেওঁৰ বহুতো ছাবস্ক্ৰাইবাৰ আছে আৰু তেওঁ বৰ্তমানলৈকে হাইড কৰা নাই। তো ফেক যিখিনি আছে তেওঁলোকৰ গম পাই যাব হাইড কৰিছে কিছুমানে। তো এনেকৈ তেওঁলোকক ব্যৱহাৰ কৰিবলৈ মই হাক দিওঁ, লগতে ইউটিউবেও হাক দিয়ে, কিয়নো এনেকুৱা হোৱাৰ ফলত ইউটিউবৰ অৰিজিনেল যোনজন অনাৰ তেওঁ বিপদত পৰিব পাৰে আৰু যোনে ফেক চেনেল খুলিছে তেওঁ বিপদত পৰিব পাৰে। মই আপোনালোকৰ লগে লগে ফেচবুকৰো একাউণ্ট তেওঁৰ দেখাব বিচাৰোঁ। তেওঁৰ যেতিয়া ডিম্পু বৰুৱা বুলি চাৰ্চ কৰে ফেচবুকত গৈ কিনে বহুকেইখন একাউণ্ট পায়, তাৰ ভিতৰতে তেওঁ অৰিজিনেল একাউণ্ট নিশ্চয় আপোনালোকে গম পায়। তো এনেকুৱা ফেক একাউণ্ট খোলা লোকসকলক মই কৈছোঁ যে আপোনালোকে এনেকুৱা একাউণ্ট বন্ধ কৰি কিনা নিজৰ নামৰ এটা একাউণ্ট ক্ৰিয়েট কৰক, লাগিলে চেনেল এটা খোলক আৰু তাক আপোনালোকে ভালদৰে চলাই নীতি নিয়মৰ মাজেদি গ'লে আপোনালোকে নিশ্চয় সফলতা লাভ কৰিব আৰু ডিম্পু বৰুৱাৰ নিচিনাকৈ আপোনাৰ নামো অসমতে গোটেই অসমত জিলিকি পৰিব, অসমৰ লগতে ভাৰততো জিলিকি পৰিব। এনেকুৱা কাৰ্য কৰি কিনা তেওঁলোকে এতিয়া বৰ্তমান একো লভিব নোৱাৰে, কিয়নো সেই একাউণ্টৰ ফলত তেওঁ বিপদত পৰিব, লগতে যোনে ফেক একাউণ্ট খুলিছে সেইজনো বিপদত পৰিব। লাষ্টত গৈ কিনা যোন অনাৰ হয় একাউণ্টৰ সেইজন বাচিব, কিয়নো তেওঁ তেনেকুৱা একো কৰা নাই, অভদ্ৰামি কৰা নাই বা বিপদত পৰা তেনেকুৱা কাম কৰা নাই। তো এনেকুৱা আপোনালোকে কৰিবলৈ এৰি দিয়ক। লগতে ইউটিউবেও এনেকুৱাই কয় যে, তো এতিয়া ইউটিউবত বৰ্তমান দুটা আপডেট আহিছে, যি কিয়নো মই এটাটো ক'লোঁ, তাৰ পাছত আপডেটটো হৈছে এনেকুৱা আপডেট যি ডাঙৰ ডাঙৰ ক্ৰিয়েটৰকে ইউটিউবৰ ফালৰ পৰা ভেৰিফিকেশ্যন কৰি যি এটা কোড বা মাৰ্ক, তাৰোপৰি কিছুমান চিম্বল দিয়ে। ধৰক ডাঙৰ ডাঙৰ ইউটিউবাৰ, তাৰ ভিতৰত ধৰক 100K মানে
1 মিলিয়ন হ'ব লাগে তেতিয়াহে তেওঁলোকক এনেকুৱা এটা চিম্বল বা কোড দিয়ে যি ইউটিউবে নিজে ভেৰিফাই কৰি কিনা দিয়ে তাৰ মাজতে এনেকুৱাও কিছুমান ক্ৰিয়েটৰ আছে যি ফেক একাউণ্ট খুলি কৰি তেনেকুৱা মাৰ্ক থকা বা কোড থকা বা চিম্বল থকা তেনেকুৱা কি ব্যৱহাৰ কৰি সেম টু সেম নামৰ চেনেল ক্ৰিয়েট কৰি তাৰ ওপৰত তেনেকুৱা মাৰ্ক লগাই ধৰক মই এজন ডাঙৰ ক্ৰিয়েটাৰ লগতে মোৰ বহুতো ছাবস্ক্ৰাইবাৰ আছে বুলি মানে এটা ভুৱা একাউণ্ট খোলে আৰু তাৰ পৰা তেওঁলোকে বহুতো মানে ধৰক আনকো অসুবিধা দিব পাৰে বা ফেক একাউণ্টত যিকোনো এটা কিবা এটা হ'ব পাৰে তো কোনেও গেৰেণ্টি নিদিয়ে সেইকাৰণে ইউটিউবে এতিয়া যিবিলাক ফেক একাউণ্ট আছে সেইবিলাক একাউণ্ট বন্ধ কৰিবৰ কাৰণে এই ব্যৱস্থা লৈছে এনেকুৱা ভুৱা একাউণ্ট লৈ কিনা বেলেগক অসুবিধা দিয়ে সেই অসুবিধাবোৰ ৰোধ কৰিবৰ কাৰণে ইউটিউবে এতিয়া এনেকুৱা এটা ব্যৱস্থা লৈছে যিবোৰ ডাঙৰ ডাঙৰ ক্ৰিয়েটৰৰ নাম লৈ কিনা বা তেনেকুৱা টিকমাৰ্ক বা তেনেকুৱা কোড বা তেনেকুৱা ধৰক কি ব্যৱহাৰ কৰি কিনা চলাইছিলে সেইবিলাক একাউণ্ট এতিয়া ইউটিউবে বৰ্তমান ৰোধ কৰিব বা বন্ধ ইয়াৰ ফলত এনেকুৱা ডাঙৰ ডাঙৰ ক্ৰিয়েটাৰবিলাক বাচি থাকিব মানে স্কেমৰ পৰা বাচি থাকিব লগতে কিছুমান ফেক হয় আৰু তাৰ কাৰণে বহুতো অসুবিধাৰ সৃষ্টি হ'ব পাৰে তেনেকুৱা অসুবিধাৰ পৰা তেওঁলোক বাচি থাকিব পাৰে সেইকাৰণে এনেকুৱা আপডেট লৈছে তো এইবিলাক আপডেট আপোনালোকে নিশ্চয় গম পাইছে চাগে আৰু গমো পোৱা নাই চাগে এই বিষয়ে মই জনাইছোঁ আপোনালোকক যাতে সতৰ্ক থাকক যদি ইউটিউবৰ এনেকুৱা আপডেটবিলাক আপোনালোকে যদি ভাল পায় তেন্তে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব আজিৰ কাৰণে ইমানে নেক্সট ভিডিঅ'ত লগ পাম